वेलकम बैक टू माई चैनल की खबर सकलोरे अलमोस्ट 6 monthsৰ পিছত ব্লগ কৰিছোঁ আৰু বেকগ্ৰাউণ্ড দেখি গম পাইছে চাগে মই ঘৰতে আছোঁ ৱৰ্ক ফ্ৰম হোম কৰি আছোঁ আৰু আজি হ'ল আপোনাৰ 26 February Sunday এতিয়া বাজিছে 10টা বাজিব হ'ল 9:50 উঠা অকণমান দেৰি হয় আৰু আজি সানডে বুলি প্লেন নাই ভিডিঅ'টো কৰিছোঁ কাৰণ কেলৈ মোৰ অফিচ আছে উইক অফটো চেঞ্জ হ'ল মানডে টিউজডে উইক অফ আৰু সানডে কাম কৰিব লাগে স্যাটাৰডে সানডে থাকে বুলি ভাবিছোঁ বহুত দিন ব্লগ নাই কৰা চবে কৈও থাকে চবে নহয় আৰু কিছুমানে কয় যে কেলৈ ব্লগ কৰিব এৰিলা কৰিবা আকৌ সেইকাৰণে ভাবিলোঁ কৰোঁ বুলি আৰু মানে কৰিম ভাবি থাকি কৰা নহয় তো সেইকাৰণে ভাবিলোঁ আজি কৰোঁ বুলি আৰু তাকে দিনটো ষ্টাৰ্ট কৰোঁতে ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ ঠিক আছে তেন্তে এতিয়া উঠোঁ উঠি হ'ল 10টা বাজিলে এটাৰ পৰা আকৌ অফিচ আছে এইটো কোনো এইটো আমাৰ ব্লেক কুলানি আগৰ মোৰ ব্লগত এইটো কিমান পোৱালি আছিলে হয়নে কিমান পোৱালি আছিলে এতিয়া একদম মস্ত হৈ গ'ল হয়নে ব্লেকু চাওঁ এইফালে কেমেৰাটোনো কেলে ইমান বেয়া পোৱা কেমেৰাটো কেলে ইমান বেয়া পোৱা চাই দিয়া ঐ দেখুলো বেয়া পালোঁ যোৱা ক'ত আছে বল ককলি ক'ত আছে চাওঁ এইটো এটা নতুন এটা পোৱালি হয়নে হয় তোমাৰ কিউটো হামিটো দেখুৱাই দিয়া কেলে ইমান ভুকিছিলা তুমি শুবলৈ ইমান নিদিলা ককলি এই ককমণি টিকলাটো এয়া আমাৰ ঘৰৰ খেতি আলু মায়ে ৰ'দত এতিয়া দি থৈছে দেখি চাবলৈ কৈছেহি ইমান ধুনীয়া বগা বেছি নাই সেইফালে অকণমান খেতি আছে এনেই খেতিও নহয় এনেই অকণমান আৰু বাৰী এখন গা চা ধুই ফ্ৰেছ হ'লোঁ অকণমান ৰ'দত বহিলোঁ ঠাণ্ডা নহয় কিন্তু মানে ৰ'দটো বহুত প্ৰিয় মোৰ সেইকাৰণে মোৰতো মানে কলেজত লগৰবোৰে মানে মোক ধূপ নহয় চৰি যাদু বুলি মাতে এই যে হেৰি কৃষ্ণ কিবা মুভি এখনৰ যে হেৰি আছিলে ৰ'দ বিচাৰি ফুৰে যে মোক সেইটো বুলি মাতে মইতো বেছি একো স্কিন কেয়াৰ নকৰোঁ এই নৰ্মেল ফেচ ৱাছটো তাৰপিছত ক্ৰীম আগতেতো সেইটো ৰেগুলাৰকৈ নকৰিছিলোঁ বেয়া বাৰু কিন্তু আপোনাৰ এই মাজতে অক্টোবৰ মাহত বহুত বেয়া শ্বিফ্ট এটা কৰিছিলোঁ ৰাতি 9:30 পৰা মৰ্ণিং 6:30 লৈকে তো সেইটো শ্বিফ্টত মানে একদম বহুত বেয়া হ'ল স্কিনখন এতিয়াও বাৰু বহুত আছে ভাল হ'বলৈ বাকী কিন্তু মানে সেইটো শ্বিফ্টত মানে বহুত বেছি বেয়া হৈ গৈছিলে তো তেতিয়াৰ পৰা মানে নিজে স্কিনখন দেখি মানে ইমান অশান্তি লগা হৈছিলে তো তেতিয়াৰ পৰা অকণমান কেয়াৰ ল'বলৈ ল'লোঁ মই নাইকাতে ৰিভিউ চাই মেলি এইটো মিনিমেলিষ্টৰ ক্ৰীমটো লৈছিলোঁ এইটো খালি চবকে শ্বুট নকৰে মোৰ বাক নকৰে বাৰ বহুত পিম্পলছ হৈ গৈছিলে কিন্তু মোৰ স্কিনখন বহুত ছফ্ট কৰে ক্ৰীমটোৱে এটা শেষ কৰিলোঁ এইটো মোৰ ছেকেণ্ড পাৰচেজ মই ভাল পাইছোঁ লগাই এতিয়ালৈকে মানে একো হেৰি নাই হোৱা এই ক্ৰীমটো লগোৱাৰ কাৰণে মানে একো ব্ৰেকআউটছ নাই হোৱা মানে আৰু ঘৰত থাকিলেও ছানস্ক্ৰীন লগাওঁ ছানস্ক্ৰীন মাষ্ট এইটো ইনষ্টাগ্ৰাম ষ্ট'ৰ এখনৰ পৰা লৈছিলোঁ স্কিন মুছ বুলি ছানস্ক্ৰীনটো
ভাল হয় এইটো বহুত কুইক এবজৰ্বিং হয় আৰু মানে কিছুমান ছানস্ক্ৰীন এনেকুৱা হোৱাইট কাষ্ট এটা থৈ যায় যে এইটো সেইটো নহয় আৰু এইটো জেল বেছড হয় মানে ক্ৰীম বেছড নহয় জেল বেছড নে ৱাটাৰ বেছড কিবা তেনেকুৱা আৰু এইটো সেইকাৰণে এইটো লগাওঁ আৰু এটা ডক্টৰ শ্বেডছ নে ডক্টৰ শ্বেডছ বুলি এটা আছে ইনষ্টাত বহুত এড দি থাকে আৰু বহুত ভাল ৰিভিউজ আছিলে সেইটো লগাওঁ ছানস্ক্ৰীন হৈ গ'ল এতিয়া 11:30 হ'ল ব্ৰেকফাষ্ট কৰিমগৈ গালি খাম নহ'লে মাৰ পৰা অলপ পিছত লগ ইন কৰিবলৈ টাইম হৈ গ'ল মই যে লেপটপটো লৈ য'তে ত'তে ঘূৰি ফুৰোঁ কাম কৰিবলৈ 1 বাজিবলৈ অকণমান দেৰি আছে বাৰু কিন্তু কিবা ট্ৰেইনিং আছে ট্ৰেইনিং নহয় কিবা এইবোৰ মডিউলছবোৰ থাকে সেইবোৰে মানে কৰিবলৈ বহুত দিনৰ পৰা কৈ আছে একদম পাগল কৰি দিছে কিছুমানক মানে হেৰি দিছে চাইন কৰিছে সুধি থাকিবলৈ হৈছে নাই বুলি আৰু আজি আমাৰ টিমৰ অকল প্ৰায় মানে গোটেইগালে কমপ্লিট কৰিলেই অকল আমি কেইটামান আছোঁ কমপ্লিট কৰিবলৈ আৰু আজি লাষ্ট ডেট দিছে মোৰতো এটাৰ পৰা এতিয়া অফিচ থাকিলে মানে অফিচৰ কাম কৰি থকাৰ মাজত কৰিবলৈ দিগদাৰ হয় ফাইনেলি লাঞ্চ ব্ৰেক ল'লোঁ আৰু তাৰ আগতেও মই ব্ৰেক ল'লোঁ কিন্তু মই যে ভিডিঅ' কৰি আছিলোঁ ব্লগ বনাই আছিলোঁ একদমেই পাহৰি থাকিলোঁ মানে বহুত দিন হৈ গ'ল যে বনোৱাৰ হেবিটটো নাইকিয়া হৈ গ'ল সেইটো কাৰণে অকণমান যাওঁ তললৈ কিবা এটা খাওঁ ভোক লাগিছে অকণমান 8টা বাজি গ'ল যদি কিবা ভাল কিবা খাওঁ তেতিয়াহ'লে দেখাম আৰু যদি এনেই কিবা খাই থৈ দিওঁ তেতিয়াহ'লে নেদেখাওঁ আমাৰ টুকু ক'ত এইটো নি আমাৰ টুকু মইনা আমাৰ এইকেইটা কম্বলতহে শুৱে হয় নহয় কম্বলৰ ওপৰতহে শুৱে বিছনাৰ ওপৰত উঠিব তাৰপিছত কম্বলৰ ওপৰত শুব হয় নাই হে এভৰিৱান গুড মৰ্ণিং 4 দিনৰ পিছত ব্লগ 4 দিন নহয় 5 দিনেই হ'ল লাষ্ট ছানডে ব্লগ কৰিলোঁ তাৰপিছত খাবলৈ গ'লোঁ তাৰপিছত তেনেকৈ থাকিলে ৰাতি কাম সামৰোঁতে মানে বহুত দেৰি হ'ল আৰু আজি ব্লগ কৰিছোঁ ভাবিছোঁ আজি অকণমান কিবা বজাৰ আছে তাকে ব্লগ কৰোঁ দেখাওঁ আপোনালোকক আৰু তাৰপিছত ব্লগটো শেষ কৰি দিম ইয়াতে বুলি এতিয়া বাজিছে 12:30 আৰু মোৰ অফিচ আছে 3টাৰ পৰা সেইটো কাৰণে কিবা বজাৰ আছে মানে দিনতে গৈ আহিব লাগিব মন যোৱা নাই ইমান ৰ'দ দিছে গৰম হৈছে কিন্তু উপায় নাই অফিচ যিহেতু আকৌ 12টালৈকে আছে তো যোৱাটো পচিবল নহয় আকৌ একেই ৰুটিন কাইলৈও সেইটো কাৰণে ভাবিছোঁ এতিয়া গৈ আহোঁগৈ এই হৈ গ'ল বেগটো ল'ব আছে আৰু লিপষ্টিক ল'ব আছে লিপষ্টিকটো তলত আছে জাষ্ট আহি ঘৰ সোমাইছোঁ আৰু বাহিৰত যে একো ভিডিঅ' ক'বলৈ নহ'ল সঁচা কথা ক'বলৈ গ'লে মোৰ এতিয়াও মানুহৰ আগত মানে ভিডিঅ' কৰিব পৰা সেই কনফিডেঞ্চটো অহা নাই তথাপিতো লাহে লাহে ট্ৰাই কৰিম আৰু এয়া হেয়াৰ কাট কৰিলোঁ বহুত বেছি ছেটিছফাইড নহয় কিন্তু কাটাৰ পিছতোতো বেলেগ উপায় নাই হাতত এইকেইটা থোৱাই নাই থওঁগৈ এইটো টুকটুক শুনি আছে এইটো টুকটুক এইটো কি আনিলোঁ দেখাম বাৰু বেলেগ একো বস্তু কিনা নাই এনে দুটামান কিনিলোঁ আৰু এয়া চুলিখিনি বহুত মানে ফাটিছিলে সেইটো কাৰণে ভাবিলোঁ অকণমান কাটি দিওঁ বুলি ৰ'ব কি আনিলোঁ মই দেখাইছোঁ এংগলবোৰ যে মিলাবলৈ ইমান টান তো ফাৰ্ষ্টত বহুত দিনতে অনলাইনত ছেমি ষ্টিচ লেহেংগা এযোৰ দিছিলোঁ সঞ্জীৱনী বাৰ বিয়াত পিন্ধিবলৈ বুলি কিন্তু সঞ্জীৱনী বাৰ বিয়ালৈকে নাপালেহি সেইটো কাৰণে তেনেকৈয়ে থাকিলে চিলোৱাও নহয় এতিয়া বিয়া এখন আছে সেইটো কাৰণে চিলাই আনিলোঁ সেইটো যোৱা মানডে দিছিলোঁ এইযোৰ এই যে ইমান কেলে
তোমাক যে সব মানুহে চাই আছে ৰবা, তুমি যে কিমান উৎপতীয়া গম পাই আছো ৰবা। এইযোৰ আৰু এইযোৰ মই পিন্ধিও দেখাওঁ, ইমান এক্সাইটেড পিন্ধি চাবলৈ। আৰু বেলেগ নহয়, মই এফালে যাম, সেইটো কাৰণে টুকটুক ইমান পেণ্টালুনছ গৈছিলোঁ, ইমান ভাল কালেকশ্যন নাই আমাৰ ইয়াত। ফাৰ্ষ্ট গৈটোতো মোৰ একোৱেই পচন্দ নাই হোৱা। মাক ফোন কৰিছোঁ বোলো ইয়াত একো ভাল নাই লগা, মই বোলো অনলাইনো অৰ্ডাৰ নকৰিলোঁ, কি হ'ব এতিয়া বুলি। আৰু মই কাইলৈ যামেই, কিন্তু লাষ্টত ছোৱালীজনীয়ে অকণমান তাৰ ষ্টাফটো বহুত ভাল হয়, বহুত হেল্পফুল হয়। তাই ৰেকমেণ্ড কৰিলে এইটো এটা ক্ৰপ টি, এইটোৰ লগত এইটো এনেই সুধাকৈও পিন্ধিব পাৰি। আৰু লগতে শ্বাৰ্ট এটা অভাৰ চাইজ নহয় অকণমান আৰু এয়া চক্স তিনিযোৰ, আৰু বেলেগ নহয়। ঠাণ্ডা গ'লেই বাৰু, কিন্তু জোতাৰ লগত পিন্ধিবলৈ লাগে। এয়া তিনিযোৰ ডাঠ কালাৰৰ লৈছোঁ, কাৰণ কেলৈ পাতল কালাৰ মোৰ সোনকালে লেতেৰা হৈ যায়। সেইকেইটাই, আৰু বেলেগ নাই। দেখাই দিওঁ তোমাৰ যে মোজা কিমান ফেভৰেট। হা, তোমাৰ মোজা কিমান ফেভৰেট হয়নে? মই বুলি মোজাবোৰ খাই দিওঁ কোৱা, মোজা মাস্ক মই খাই দিওঁ কোৱা, বেয়া ল'ৰা নিচিনা। লেহেংগাযোৰ এইযোৰ ইনষ্টাগ্ৰাম ষ্ট'ৰ এখনৰ পৰা দিছিলোঁ, একদম ডাউটত মানে আহিব নাহে, কাৰণ প্ৰিপেইড অৰ্ডাৰ আছিলে, কেনেকুৱা হ'ব। কিন্তু ভাল লাগিছে, আৰু দামটো চাইটো মানে বহুতেই ভাল লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে ক'ব, আৰু কোনোবাই যদি কিনিব বিচাৰে তেতিয়াহ'লে মোক কমেণ্ট কৰিলে হ'ব, মই ইনষ্টাগ্ৰাম ষ্ট'ৰখনৰ নামটো দি দিম বাৰু। এতিয়া যাওঁ, মাহঁতক দেখাই আহোঁগৈ।